ৰ'ব বন্ধুসকল, ক'ত যায়? আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল হয়, কাৰণ আজি বছৰৰ লাষ্ট দিন 31 তাৰিখ। লগতে আমাৰ ৰাইজৰ তৰফৰ পৰা ভেলাঘৰ বনোৱা যায়। ভেলাঘৰৰ বনোৱাৰ যাত্ৰাত আপোনালোকক লৈ যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে নতুন বছৰৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ ওলগ জনাই এই ভিডিঅ'টোৱে আৰম্ভ কৰিলোঁ। ৰাইজৰ সকলো মানুহ ওলাই আহি ক'ত বনালে ভাল হ'ব সকলো চাই চিতি এফালে বাঁহ চাচিবলৈ ধৰিলে আৰু লগতে জোখ মাখ কৰি এফালে গাঁত খান্দিবলৈ ধৰিলে। অলপ বয়সস্থ মানুহবোৰে ভেলাঘৰৰ আকৃতি দিয়াৰ কামত ধৰিলে আৰু আমি নিবলৈ আহিলোঁ কলগছৰ শুকোৱা পাতবোৰ, মানে কলচুচনি। কেঁচা পাতো নিম অলপ চলপ, কলগছ নোহোৱা হৈ গৈছে বন্ধুসকল আজিকালি। এনেদৰে বন্ধুসকল ভেলাঘৰ বনোৱাৰ কাৰণে কেঁচা পাত আৰু শুকান পাতবোৰ এঠাইত থৈ বান্ধি লৈ যোৱাৰ কাৰণে প্ৰস্তুতি চলালোঁ। আৰু ইফালে লগৰ সমনীয়াবোৰে গছৰ লতা এডাল দেখা পাই খেলিবলৈ ধৰিলে। পুৰণা দিনবোৰ এনেদৰে মনত পৰি যায় আৰু ময়ো এবাৰ ট্ৰাই কৰি চালোঁ। এনেদৰে খেলি থাকিলেই নহ'ব, লগৰবোৰে কলপাতবোৰ লৈ গৈ আছে আৰু আমি বান্ধি মেলি ফটাফট লৈ যাব লাগিব। এনেদৰে আমি কলগছৰ পাতবোৰ লৈ আহিলোঁ ভেলাঘৰ সাজিবলৈ। আমি অহাৰ সময়লৈকে বহুখিনি কামেই আগবাঢ়ি গ'ল। লগতে সকলোৰে ইফালে সিফালে কাম চলি থাকোঁতে আহি গ'ল চাহ আৰু লগতে দিলে বম বিস্কুট। ভেলাঘৰৰ কিছু আকৃতি হৈ গৈছে আৰু লগতে সকলোৱে চাহ পানী খাই ওলাই আহিলোঁ অলপ কলচুচনি লাগিব বুলি। এইফালে বন্ধু জাহ্নৱ কলিতা, লগতে এইফালে অসীম আৰু এইটো চাইডে আছে চন্দন দা আৰু পিছফালে দিগন্ত আৰু বিকাশ। বন্ধু জাহ্নৱে আমাক মাতি আছে। জাহ্নৱক আগতেও দেখিছে আমাৰ চেনেলত কি সুন্দৰ গান গায়। যদিহে চোৱা নাই আই বটনত ক্লিক কৰি চাওক। আৰু ভাইটিহঁতে এয়া কলচুচনি লৈ গৈ আছে। গৈছিলোঁহে মাত্ৰ, আহি দেখা পালোঁ কিছু কাম আগবাঢ়ি গৈছে। আৰু এইফালে বৰদেউতাই কলপাতৰ এটা ছাইড ভাঙি ভাঙি থৈছে যেন ভেলাঘৰটি সজাত সুবিধা হয়। আৰু এনেদৰেই সকলোৱে মিলিজুলি মৰমৰ চেনেহৰ ভোগালী বিহুৰ ভেলাঘৰটি সাজিলোঁ। কি যে সুন্দৰ দেখা হৈছে ভেলাঘৰটি। হয় বন্ধুসকল, সঁচাকৈ ভেলাঘৰটি বহুত সুন্দৰ হৈছে। সকলোৰে কষ্টৰ ফলত আজি আমি ভেলাঘৰটি বনাই কিনে সম্পূৰ্ণ কৰিলোঁ। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা কমেণ্ট কৰি কিনে জনাব আৰু লাইকো কৰিব, চেনেলটো ছাবস্ক্ৰাইবো কৰিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তাৰে আশাৰে বাই বাই, টাটা।